নমস্কাৰ, এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এটা ডাঙৰ খবৰ জনাইছোঁ, দেশৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। শীঘ্ৰেই দেশৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PM কিষাণৰ 14 নম্বৰ কিস্তিৰ ধন ৰাশি জমা হ'ব কৃষকৰ একাউণ্টত। বেংক একাউণ্টৰ লগত আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰি দিয়া হৈছে, কিয়নো যদি আধাৰ সংযোগ নকৰে বেংক একাউণ্টৰ লগত তেন্তে জমা নহ'ব PM কিষাণৰ 14 নম্বৰ কিস্তিৰ ধন। EKYC সম্পূৰ্ণ কৰিব লাগিব। EKYC সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰি দিয়া হৈছে। 036128000213 নম্বৰত অভিযোগ দিব পাৰিব। যদি কিবা অসুবিধা পাইছে তেন্তে এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব। PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ। পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো এইবাৰ নাপাব চাউলৰ সুবিধা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বৃহৎ খবৰ আহি পৰিছে। কিছু লোকে নাপাব এতিয়া চাউলৰ সুবিধা। কিছু লোকে চাউলৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। ৰেচন কাৰ্ডৰ পৰা চৰকাৰে কাটি আছে নাম। ৰেচন কাৰ্ডৰ গৰাকীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কিছু লোকৰ নাম কৰ্তন কৰা হৈছে ৰেচন কাৰ্ডৰ পৰা। কিছু লোকে নাপাব এতিয়া চাউলৰ সুবিধা। ৰেচন কাৰ্ড ধাৰকসকলৰ বাবে এই বৃহৎ ঘোষণা কৰা হৈছে, কিয়নো নাপাব এতিয়াৰ পৰা চাউলৰ সুবিধা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কিছু হিতাধিকাৰী বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ চাউলৰ পৰা।